এইটো হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। Hey guys, নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো এটা ধুনীয়া ঠাইৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। জেগাখিনি চাওক না, কি মজা, দুয়োপাৰে গছ গছ গছ, মাজতে ৰাস্তাটো। তো ধুনীয়া ঠাইৰ পৰা আৰম্ভ কৰিছোঁ। এইখিনি চন্দ্ৰপুৰৰ পিনে গৈ আছোঁ। তো নাজানো আগত কি পাই আছোঁ, কোনো ধৰণৰ প্লেন নাই, জাষ্ট ওলাই আহিছোঁ এটা ব্লগ বনাম বুলি। তো গৈ থাকোঁচোন, আগত যি পাই তো সেই দেখাবলৈ চেষ্টা কৰিম। তো বলক, ধুনীয়া ঠাইৰ পৰাই বলক, এটা ধুনীয়া প্লেচত গৈ আছোঁ। ফাইনেলি পাই গ'লোঁ লোকেশ্যন। তো ওপৰত গৈ আছোঁ। ওপৰত গৈ দেখাম বাৰু, বহুত ধুনীয়া লোকেশ্যন এটা পাইছোঁ আজি। যি আল্টিমেট ভিউ, বহুত কষ্ট কৰি আহিছোঁ, বহুত ৰাস্তা ভুল হৈ গৈছে। তো কিবাকৈ বিচাৰি পাইছোঁ। এতিয়া বলক ওপৰত গৈ থাকোঁ। ৰাস্তা চাওক না, কেনেকুৱা ৰাস্তা। তো এতিয়া ওপৰত গৈ আছোঁ, এটা ধুনীয়া ভিউ দেখাম। বহুত ভাগৰ লাগিছে, ধুনীয়া ভিউ এটা দেখাবলৈ বলক। ৰাস্তা চাওক না, কি পিছল আহিছোঁ মই। এই ছোৱালীকেইজনী যি আছে তাৰ পৰা তলৰ পৰা আহিছোঁ, তাতে চাইকেলখন থৈ আহিছোঁ। তো ভিউ চাওক, মজা। শিলটো চাওক না, কেনেকুৱা শিল, কেনেকুৱা পিছল হ'ব এইটো, আল্টিমেট। শিলটো চাওক, কেমেৰাত যেনেকুৱা আহি আছে, তো একো ঠাণ্ডাই গম পায় কেনেকুৱা। এইটোত যদি কিবাকৈ শ্লিপ কৰিব লাগে, ডাইৰেক্ট পথাৰত তাৰ। তো বলক, এইটো হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। এইখন হৈছে পথাৰ, আল্টিমেট। চন্দ্ৰপুৰ, ওয়েলকাম টু চন্দ্ৰপুৰ। তো এতিয়া আৰু অলপ ওপৰত যাব আছে, বলক। ফাইনেলি পাই গ'লোঁ ওপৰ। ভিউ চাওক, সেই চাওক, এই তলত পৰিব লাগিলে ডাইৰেক্ট পথাৰত। সেয়া এইটোৱে হৈছে গুৱাহাটী হিলছ। মজা মজা। তো যোনে যোনে ইয়ালৈ আহি পোৱা নাই, এবাৰ আহিব, এবাৰ ভিজিট কৰি যাব। যে এই প্লেচটো মজা লাগে, লেভেল। তো মজা লাগে আহি, ইভিনিং টাইমত আহিব। তো আল্টিমেট মজা লাগে। আজিৰ এইটোৱে আছিল এটা সৰু ব্লগ। তো যোনে যোনে এতিয়ালৈ চাই আছে ভিডিঅ'টো, চাই যোনে যোনে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিও, যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু লগ পাম এটা নতুন ব্লগৰ সৈতে। আজি আৰু পাই বাই বাই। ধুনীয়া দুটামান শ্বট চাই লওক, তাৰপিছত বাই বাই। চাওক না, কি মজা কোৱালিটি। আৰু এটা কথা ক'ব পাহৰিলোঁ, তো এই পিনেও এটা ৰাস্তা আছে, আগৰ পিনেও ৰাস্তা আছে। যোনে যোন পিনে আহে, তো আগৰ পিনে তলৰ পৰাই এইপিনে আগৰ ৰাস্তা ডনবক্সৰ কাষৰ ৰাস্তা, ডনবক্স এখন পায় কাষৰ ৰাস্তাটো আহিলে পাহাৰখনৰ আধাক লাগি বাইক লৈ আহিব পাৰি। তো ডনবক্সখন পাৰ হৈ যোনটো ৰাস্তা আছে, সেইটো ডাইৰেক্ট তলৰ পৰাই খোজ কাঢ়িব লাগে। সেইটো অলপ ৰাস্তা জংঘল টংঘল বেছি আছে। তো পাৰিলে এইটো দি আহিব, এইটো দি আহি মজা লাগে। কি মজা প্লেচ, বহুত পুৰা তলৰ পিনে চাই চাই যাই থাকিব লাগে। বহুত শ্লিপ আছে, কিবাকৈ যদি পৰোঁ চাওঁ তলত, তো মজা লাগে। এবাৰ আহি চাব, ভাগৱতী হিলছ বুলি গুগলত মাৰ দিলে ডাইৰেক্ট আহিয়ে পায়। তলত বাইকটো থৈ, আধালৈ বাইক আহে, বাইক চাৰ্কেল আধালৈ আহেই। তো তাতে থৈ কিনে এখানি খোজকাঢ়ি আহিলে। আৰু ইয়াত কোনো চিৰি তিৰি নাই, কিন্তু বৰ ডেঞ্জাৰ আছে। তো মজা। তো আজি এইখিনি এটা চিম্পল ব্লগ। তো ভাল পালে লাইক কমেণ্টটো মাৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। লগতে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা লগ পাম ধুনীয়া ব্লগৰ সৈতে। আজি ইয়াৰ পৰাই ছানছেটৰ পৰাই ধুনীয়া ছানছেট হৈ আছে বেক চাইডে। এই কেমেৰাত নাহেই বাৰু। তো ধুনীয়া ছানছেট এটা আহিছে। তো বাই বাই, ধুনীয়া ব্লগৰ সৈতে লগ পাম। আজিলৈ বাই বাই।